নমস্কাৰ বন্ধুসকল সকলোকে চেনেললৈ স্বাগত জনাইছো। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পাৰ্ট 2 তাত আমি পাৰ্টৰ যেনেকৈ কুৱেশ্যনসমূহ আলোচনা কৰিছিলোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ আহিব পৰা ইয়াত তেনেকৈ পাৰ্টত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। যিখিনি মষ্ট ইম্পৰ্টেণ্ট হ'ব ADRE লগতে অসমৰ চলি থকা বহুবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে বহুবিলাক ষ্টুডেণ্টে চাব পাৰে। গতিকে ভিডিঅ'টো আমি দেৰি নকৰি আৰম্ভ কৰা হওক। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, কুৱেশ্যনবিলাক অৰ্থাৎ বুজি পাব বা যদি কোনোবাই জানেও তেওঁলোকৰ এবাৰ ৰিভাইজ হ'ব। গতিকে দেৰি নকৰি আৰম্ভ কৰা হওক। লেটছ ষ্টাৰ্ট। কুৱেশ্যন নম্বৰ 1 দিয়া আছে, দি নেম অফ দি নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া ইজ, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষজোপাৰ নাম হৈছে। অপশ্যন এ দিয়া আছে বানায়ন ট্ৰী, অপশ্যন বি বানানা ট্ৰী, অপশ্যন চি মেংগো ট্ৰী, অপশ্যন ডি নিম ট্ৰী। ইয়াতে বানানা মেংগো নিম অৰ্থাৎ বানানাটো অভিয়াছলি নহয়, গতিকে ইয়াতে অপশ্যন কোনটো হ'ব? অপশ্যন কাৰেক্ট ইজ বানানা ট্ৰী, ডেট ইজ দি নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 2 ইয়াত দিয়া আছে, দি লাষ্ট ইষ্টাৰ্ণ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইজ, অৰ্থাৎ প্ৰশ্নটো কোৱা হৈছে ভাৰতৰ একেবাৰে পূব দিশত থকা শেষৰ পইণ্টটো হৈছে। অপশ্যন এ কিবিথু, অপশ্যন বি গ্ৰেট নিকোবৰ, অপশ্যন চি গহৰ মাথা, অপশ্যন ডি ইন্দিৰা কোল। ইয়াত ভাৰতৰ পূব দিশত থকা একেবাৰে শেষৰ পইণ্টটো সুধিছে, প্লেচটোৰ নাম। ইয়াত অপশ্যনত কিবিথু দিয়া আছে। কিবিথু হৈছে ভাৰতৰ পূব দিশত থকা আটাইতকৈ শেষৰ পইণ্টটো, অৰ্থাৎ সীমাৰেখাৰ ভাৰতৰ সীমাৰেখা মানে শেষৰ একেবাৰে লাষ্টৰ পইণ্টটো হৈছে কিবিথু। এইটো কৈছে অৰুণাচল। অপশ্যন এ ইজ কাৰেক্ট। অপশ্যন বি দিয়া আছে গ্ৰেট নিকোবৰ। গ্ৰেট নিকোবৰ হৈছে ভাৰতৰ চাউথ চাইড অৰ্থাৎ দক্ষিণ চাইডে থকা একেবাৰে শেষৰ পইণ্ট হৈছে গ্ৰেট নিকোবৰ, আৰু গহৰ মাথা ভাৰতৰ পশ্চিম চাইডে থকা আটাইতকৈ শেষৰ পইণ্ট, আৰু ইন্দিৰা কোল হৈছে ভাৰতৰ নৰ্দাৰ্ণ অৰ্থাৎ নৰ্থ উত্তৰ দিশত থকা আটাইতকৈ শেষৰ পইণ্ট হৈছে ইন্দিৰা কোল। কুৱেশ্যন নম্বৰ 3 প্ৰশ্ন কোৱা হৈছে, কুৱেশ্যন নম্বৰ 3 that is state with the highest population density of India according to 2011 is, অৰ্থাৎ 2011 চনৰ মতে ভাৰতৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা ৰাজ্য হৈছে। অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি কেৰেলা, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি বিহাৰ। ইয়াত অপশ্যন 4টা অৰুণাচল, কেৰেলা, উত্তৰ প্ৰদেশ আৰু বিহাৰ দিয়া আছে। বহুতে উত্তৰ প্ৰদেশ বুলি ভাবিব পাৰে কাৰণ জনসংখ্যা উত্তৰ প্ৰদেশৰ সৰ্বাধিক হয়, কিন্তু ইয়াত সোধা আছে যে ভাৰতৰ সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা ৰাজ্যখন 2011 চনৰ লোকপিয়ল মতে। অপশ্যন কোনটো কাৰেক্ট হ'ব? ডেট ইজ ডি উইল বি বিহাৰ। Question number 4, according to the 2011 census, female literacy rate of India is, অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে। অপশ্যন এ দিয়া আছে 70%, অপশ্যন বি 65.46%, অপশ্যন চি 60.35%, অপশ্যন ডি 60%. Which will be correct? Option B is correct, that is 65.46% only. 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ মহিলাৰ সাক্ষৰতাৰ হাৰ। Question number 5, Karakoram range is in which part of the Himalaya? কাৰাকোৰাম পৰিসৰ হিমালয়ৰ কোনটো অংশত আছে? অপশ্যন এ ট্ৰান্স হিমালয়ান, অপশ্যন বি লিছিয়া হিমালয়ান, অপশ্যন চি গ্ৰেট হিমালয়ান, অপশ্যন ডি শিৱালী হিমালয়ান। অৰ্থাৎ কাৰাকোৰাম যিটো কাৰাকোৰাম পৰ্বতমালাটো হিমালয়ৰ কোনটো, হিমালয়ৰ যিটো ভাগ আছে 4টা ভাগ আছে। প্ৰথমটো ট্ৰান্স বুলি কয়, তাৰপিছত গ্ৰেট, তাৰপৰা লিছিয়া, তাৰপৰা শিৱালী হিমালয় আহে। গতিকে এই একৰ্ডিং টু দিছ কোনটো হিমালয়ৰ পাৰ্ট হয় কাৰাকোৰাম ৰেঞ্জটো, অৰ্থাৎ অপশ্যন এ ইজ কাৰেক্ট হ'ব, ডেট ইজ উইল বি দি ট্ৰেন্স হিমালয়ান ৰেঞ্জৰ পাৰ্ট। Question number 6, which is following Indian river cuts Tropic of Cancer twice? অৰ্থাৎ নিম্নলিখিত কোনখন ভাৰতীয় নদীয়ে দুবাৰকৈ কৰ্কট ৰেখা কাটে? অৰ্থাৎ ভাৰতৰ কোনখন নদীয়ে কৰ্কট ৰেখাডাল দুবাৰকৈ কাটে? ডেট ইজ এনেকৈ এইটো কৰ্কট ৰেখা দুবাৰকৈ কাটে ভাৰতৰ কোনখন নদীয়ে? অপশ্যন এ চেনাব, অপশ্যন বি গংগা, অপশ্যন চি মাহি, অপশ্যন ডি ৰাবি। Which will be correct? That is most important question. C is correct. That is মাহি ৰিভাৰ। মাহি ৰিভাৰে ভাৰতৰ মাহি ৰিভাৰে কি কৰ্কট ৰেখা ট্ৰপিক অফ কেঞ্চাৰক দুবাৰকৈ কাটে। Question number 7, Lunar Lake is located in which of the following state? তলৰ কোনখন ৰাজ্যত লুনাৰ হ্ৰদ অৱস্থিত?
অপশন এ মধ্যপ্ৰদেশ, অপশন বি মহাৰাষ্ট্ৰ, অপশন সি উৰিষ্যা, অপশন ডি জম্মু এণ্ড কাশ্মীৰ। Which will be correct? That is B will be correct, মহাৰাষ্ট্ৰ লোনাৰ ঝিল। লোনাৰ ঝিলটো মানে এনেকুৱা এটা ঝিল যিটো ধূমকেতু বুলি কয় মানুহে যে আকাশৰ পৰা সৌৰজগতৰ পৰা ধূমকেতু পৰি সৃষ্টি হোৱা এটা শিল হয়, সৰি শিল নহয়, সৃষ্টি হোৱা লেক হয় লোনাৰ ঝিলটো। Question number 8, which Indian city is known as the pink city of India? অৰ্থাৎ কোনখন ভাৰতীয় চহৰক ভাৰতৰ গোলাপী চহৰ বুলি জনা যায়? অপশন এ কলকাতা, অপশন বি চেন্নাই, অপশন সি জয়পুৰ, অপশন ডি গান্ধীনগৰ। কলকাতাকে ওয়েস্ট বেঙ্গল পশ্চিমবঙ্গৰ ৰাজধানী, চেন্নাই তামিলনাডু, জয়পুৰ ৰাজস্থান, গান্ধীনগৰ গুজৰাট। Which will be correct? জয়পুৰক কি গোলাপী চহৰ বুলি জনা যায়, অৰ্থাৎ পিংক সিটি অফ ইণ্ডিয়া বুলি জনা যায়। Question number 9, the capital city of Jharkhand is ঝাৰখণ্ডৰ ৰাজধানী চহৰ হ'ল অপশন এ ৰাঞ্চি, অপশন বি হায়দৰাবাদ, অপশন ডি দেহৰাদুন, অপশন ডি শিমলা। Which will be correct? This will be ৰাঞ্চি, অৰ্থাৎ ৰাঞ্চি কি হিমাচল প্ৰদেশৰ ৰাজধানী। হায়দৰাবাদ কাৰ ৰাজধানী? হায়দৰাবাদ বৰ্তমান তেলেংগানাৰ ৰাজধানী, দেহৰাদুন হৈছে উত্তৰাখণ্ড, শিমলা হিমাচল প্ৰদেশ। Question number 10, which river of India is known as the দক্ষিণা গংগা? দক্ষিণ গংগা বা দক্ষিণা গংগা বুলি ক'ব পাৰি। অৰ্থাৎ ভাৰতৰ কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? অপশন এ কাবেৰী, অপশন বি গোদাবৰী, অপশন চি কৃষ্ণা, অপশন ডি নৰ্মদা। আটাইখন হৈছে দক্ষিণ ভাৰতৰ নদী। ইয়াত কৈছে কোনখন দক্ষিণ ভাৰতৰ নদীক দক্ষিণ গংগা বুলি কোৱা হয়, অৰ্থাৎ কোনটো হ'ব কাৰেক্ট? That will be B, which will be that is গোদাবৰী। গোদাবৰীক কি দক্ষিণ গংগা বুলি কোৱা হয় ভাৰতৰ। Question number 11, the largest artificial lake of India is? অৰ্থাৎ ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদটো হৈছে, কৃত্ৰিম হ্ৰদ মানে কি প্ৰাকৃতিক নহয়, নেচাৰেল হ্ৰদ নহয়, মেন মেড হ্ৰদ হয়, সেইটো হ্ৰদটো খুলিছে। কোনটো হ'ব আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ? অপশন এ গোবিন্দ সাগৰ লেক, অপশন বি লকটক লেক, অপশন সি বেম্বনাড লেক, অপশন ডি সালামু লেক। Will be correct? গোবিন্দ সাগৰ লেক, that is will be correct, অৰ্থাৎ মেন মেড লেক ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ। লকটক মণিপুৰ, চালামু তেনেকে কৈছে, চালামু লেকটো হৈছে এইটো ছিকিম। Question number 12, the topmost mangrove forest land area of India is? ভাৰতৰ সৰ্বাধিক মেংগ্ৰোভ বনাঞ্চল হৈছে, কুৱেশ্যনটো অলপ ভুলকে লেখা আছে যে ভাৰতৰ মেংগ্ৰোভ বনাঞ্চল হৈছে, মানে ভাৰতৰ সৰ্বাধিক মেংগ্ৰোভ বনাঞ্চল ক'ত পোৱা যায়? অপশ্যন এ কৰ্ণাটকা, অপশ্যন বি ৱেষ্ট বেংগল, অপশ্যন চি উৰিষ্যা, অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। Will be correct? This will be correct, উৰিষ্যা। উৰিষ্যাত পোৱা যায় সৰ্বাধিক মেংগ্ৰোভ বনাঞ্চল, মেংগ্ৰোভ ফৰেষ্ট। Question number 13, the longest tributary of India river Ganga is? গংগা নদীৰ আটাইতকৈ দীঘল উপনদী হৈছে অপশ্যন এ গোমতী, অপশ্যন বি যমুনা, অপশ্যন চি কোচি, অপশ্যন ডি সোৱন। Which will be correct? This will be correct, যমুনা। যমুনাখন হৈছে গংগা নদীৰ আটাইতকৈ দীঘল উপনদী। এই বাকীকেইখনো গংগা নদীৰ উপনদীয়ে হয়, কিন্তু আটাইতকৈ দীঘল উপনদী বুলি ক'লে কি হ'ব? যমুনা। Question number 14, the capital city of Andaman and Nicobar Islands? অৰ্থাৎ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীখনৰ নাম সুধিছে। অপশ্যন এ দি আছে গ্ৰেট নিকোবৰ, অপশ্যন বি বোমপাক্কা, অপশ্যন চি কাৰ নিকোবৰ, অপশ্যন ডি পৰ্ট ব্লেয়াৰ। Which will be correct? This will be correct, পৰ্ট ব্লেয়াৰ। এই গোটেইকেইটা হৈছে আন্দামান নিকোবৰত থকা প্লেচ হয়, কেপিটেল হৈছে পৰ্ট ব্লেয়াৰ। Question number 15, which of the following city is known as the garden city of India? অৰ্থাৎ তলৰ কোনখন চহৰক ভাৰতৰ গাৰ্ডেন চিটি বুলি জনা যায়? অপশ্যন এ কলকাতা, অপশ্যন বি বেংগালুৰু, অপশ্যন চি আহমেদাবাদ, অপশ্যন ডি জয়পুৰ। Which will be correct? এইটো গাৰ্ডেন চিটি বুলি কৈছে, গাৰ্ডেন চিটি বুলি ক'লে ভাৰতৰ কোনখনক জনা যায়? That will be বেংগালুৰু। কলকাতা কেপিটেল আহমেদাবাদ গুজৰাট, কলকাতা ৱেষ্ট বেংগল, জয়পুৰ ৰাজস্থান। আছিলে ভিডিঅ'টো কুৱেশ্যন 15টা আমি ডিছকাছ কৰিলোঁ ভাৰতৰ ভূগোলৰ ওপৰত, এইখিনি মষ্ট ইম্পৰ্টেণ্ট আহিবলগীয়া। গতিকে সকলোৱে ভিডিঅ'টো চাই ভালেই পালে চাগে, গতিকে ভাল পালে যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু উৎসাহ যোগাব আগলৈ এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ। সকলোকে ধন্যবাদ জনালোঁ আকৌ এবাৰ ভিডিঅ'টো চোৱাৰ বাবে।
গতিকে আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।